So নমস্কাৰ বন্ধু বান্ধৱীসকল মই অক্ষয় এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল চ' অকণমান ভাল কথা পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ চ' আমাৰ ফাৰ্ষ্ট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা আপোনালোকে যদি বিকাশ চেত্ৰী ব্লগ চাই আৰু যদি আপোনালোকে বিকাশ চেত্ৰীক ইনষ্টাগ্ৰামত ফ'ল' কৰি থোৱা আছে তেতিয়ালৈকে আপোনালোকে নিশ্চয় জানে যে বিকাশ চেত্ৰীৰ লগতে তেওঁৰ নেক্সট লেভেল টীম আৰু বহুতো সদস্যই মিলি এখন ক্ৰিকেট মেটচ পাতিছে আৰু সেই ক্ৰিকেট মেটচৰে প্ৰেক্টিছ কৰি থকাৰ সময়ত বিকাশ চেত্ৰীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ষ্টৰি আপলোড কৰিছিল আৰু ষ্টৰিত তেওঁ কিছু মন্তব্য আগবঢ়াইছিল তাৰে এটা সৰু ক্লিপ আপোনালোকক ইয়াত দেখুৱাই দিছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে কাৰণ ইউটিউব কমিউনিটিৰ লগতে ছ'চিয়েল মিডিয়া আপডেটসমূহ মোৰ এইটো চেনেলত পাই থাকিব চ' বিকাশ চেত্ৰীয়েনো কি কৈছিল আপোনালোকে শুনি আৰু এতিয়া আমি আহিছোঁ অলপমান প্ৰেক্টিছ কৰিব নেট প্ৰেক্টিছ যিহেতু আমাৰ আপোনালোকে গমেই পায় ক্ৰিকেট মেচ আহি আছে এতিয়াতে অকণমান টাইম মই 1-2 ঘণ্টা প্ৰেক্টিছ কৰোঁ কাৰণ ডেইলি প্ৰেক্টিছ কৰিব লাগিব ডাইৰেক্ট ক্ৰিকেট খেলিলে নহ'ব সদায় প্ৰেক্টিছটো মেইন হয় এতিয়াতে বঢ়িয়াকৈ প্ৰেক্টিছ কৰিম আমি আৰু এতিয়া টাইম হৈ গ'ল 8:40 আৰু আমি ধুনীয়া ঠাই ধুনীয়া আপোনালোকে দেখা পাইছে খাতাৰনাক আমাৰ নেট প্ৰেক্টিছ চলি আছে লোৱা মোবাইলটো লোৱা ক্ৰিকেট মেচ হৈছে অতি সোনকালে ধামাকাদাৰ চ' আপোনালোকে বিকাশ চেত্ৰীৰ কথাখিনি শুনিলে আৰু আপোনালোকে যদি বিকাশ চেত্ৰীক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত তেওঁ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দিয়া আছে আপোনালোকে গৈ ফ'ল' কৰি ল'ব পাৰে আৰু বিকাশ চেত্ৰী যদি কোনোবা ছাবস্ক্ৰাইবাৰে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চ' আগবাঢ়িছে আজি আমাৰ নেক্সট নিউজটো পালে আজি আমাৰ নেক্সট নিউজটো আছে টেঙা নিদিবা ইউটিউব চেনেলটো অনাৰ দয়াদা ফালৰ পৰা চ' আপোনালোকে যদি টেঙা নিদিবা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়ালৈকে আপোনালোকে নিশ্চয় গম পায় যে টেঙা নিদিবা ইউটিউব চেনেলটো নৰ্মেলি ৰ'ষ্টিং ভিডিঅ'হে আপলোড কৰা হয় কিন্তু টেঙা নিদিবা ইউটিউব চেনেলটো অনাৰ দয়াদাই কেতিয়াবা সেই ইউটিউব চেনেলটোত ব্লগিং ভিডিঅ' এটা দুটাও আপলোড কৰে আৰু তেওঁ ৰিচেণ্ট এটা ব্লগিং ভিডিঅ'ত তেওঁ পাব্লিকে কৈছে যে তেওঁ ব্লগ চেনেল এটা খুলিব লাগে চ' তেওঁ এইটো টপিকৰ ওপৰতে ৰিচেণ্ট এটা ইনষ্টাগ্ৰাম ষ্টৰি আপলোড দিছিল তাৰ এটা সৰু ক্লিপ আপোনালোকক মই ইয়াত দেখুৱাই দিছোঁ আৰু তেওঁ কোৱা মতে তেওঁ ৰ'ষ্টিং চেনেলটোত 100K হোৱা পাছতে তেওঁ ব্লগিং চেনেল এটাও খুলিব চ' দয়াদাইনো ইনষ্টাগ্ৰাম ষ্টৰিত কি কৈছিল আপোনালোকে শুনি লওক সো এই গাইজ মই ভাবিছোঁ ব্লগিং চেনেল এটা খুলিম কাৰণ বহুতে কৈছে যে দয়া তোমাৰ ব্লগিং স্কিলটো ভাল হৈছে এডিটিঙো খাজ হৈছে বাট কোৱালিটি অলপমান ল' চ' চৰি মই গ'প্ৰ এটা ল'ম সোনকালে মোবাইলৰ কেমেৰাটো ইমান কভাৰ কৰিব নোৱাৰে চ' এইটো 100K হৈ লওক তাৰপৰা ব্লগিং চেনেল এটা খুলিম এণ্ড ব্লগ বনাম চ' আপোনালোকে দয়াদাৰ কথাখিনি শুনিলে আৰু গম পালেই যে তেওঁ 100K হোৱা পাছতে এটা ব্লগিং চেনেলো খুলিব চ' আপোনালোকে যোনে তেওঁ ব্লগিং ভিডিঅ' চাই ভাল পায় জল্দি 100K কৰি দিয়ক আৰু টেঙা নিদিবা ফেমিলিৰ পৰা যদি কোনোবাই মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি টেঙা নিদিবা যিমান ফেমিলি আছে চবলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চ' আজিৰ দিনটো নিছে কেইটাই আছিল যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব লগতে আছামিজ ইউটিউব কমিউনিটিৰ লগতে ছ'চিয়েল মিডিয়া আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু তলত তুমি ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে আৰু স্ক্ৰীনত আইডিটো শ্ব' হৈ আছে যদি আপোনালোকে মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰামত দিব পাৰে মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণকৈ দি দিবলৈ চেষ্টা কৰিম